নিউজ 18ৰ পৰা মাইক্ৰফোন দলিয়াই কিয় ওলাই গ'ল শিলাদিত্যদেৱ পৰাগমণি আদিত্যৰ তিনিটা পোনপটীয়া প্ৰশ্ন আপুনি বিধায়ক হিচাপে সংবিধানৰ শপত লৈছিল নে আপুনি যেতিয়া বিধায়ক হ'ল আপুনি সংবিধানৰ শপত লৈছিল নে বিধানসভাত অসম চুক্তি স্বাক্ষৰকাৰী দলত কোন কোন আছিল সদৌ অসম গণসংগ্ৰাম পৰিষদ নামৰ এই সংগঠনটো যি অসম চুক্তিৰ অন্যতম স্বাক্ষৰকাৰী এই সংগঠনটোত কিমান সদস্য আছিল মানে কিমান সদস্য সংগঠন আছিল আপোনাৰ কিবা ধাৰণা আছেনে দলৰ স্বাৰ্থত নহয় জনতাৰ স্বাৰ্থত সংবিধান সংশোধন কৰাৰ কথা কওক অসমীয়া ৰাইজ বুলি যাক কৈছে কেৱল মাত্ৰ আপোনাৰ দলৰ সদস্য কেইজন বাদ দি কোনোবা এটা দল সংগঠন আপুনি মোক দেখুৱাই দিয়কচোন জাতীয় দল সংগঠন এটা প্ৰশ্নৰ উত্তৰ নাছিল ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ ওচৰতো আপোনালোকে অসম চুক্তি কৰিলে অসম চুক্তি অনুসৰি আনিছে অসমৰ দৰ্শকসকলে এই কথাটো মনত ৰাখিব যে অসম গণ পৰিষদে আজিও কৈছে যে যেতিয়া চুক্তিখন প্ৰণয়ন কৰিব আমি চৰকাৰৰ পৰা ওলাই আহিম প্ৰণয়ন কৰাৰ দিনা অসমবাসীৰ বাবে এটা ধ্বংসমুখী এটা কাৰ্য আৰম্ভ হ'ব ধ্বংসটো হোৱাৰ আগতে ওলাই আহক উত্তৰ নাছিল কংগ্ৰেছৰ ওচৰতো অসমীয়া স্বাৰ্থৰ কাৰণে মাত মাতি আপুনি অৰ্ধেন্দতে গৰিহণা দিব পাৰে নোৱাৰে এফালৰ পৰা খোল খালে জাতীয় স্বাৰ্থ পৰিপন্থী স্থিতি পুনৰ সম্প্ৰচাৰ চাওক বিয়লি 3 বজাৰ পৰা